নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আছাম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক কেনেকৈ এখন বায়'ডাটা প্ৰস্তুত কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক অলপ জনাম। পোনপ্ৰথমে আপোনালোকে বায়'ডাটা প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকক মাইক্ৰ'ছফ্ট ৱৰ্ড 2007 বা 2010 হ'লেও কথা নাই, আপোনালোকে অন কৰি ল'ব, এইখনৰ মেক্সিমাইজ কৰি ল'ব। প্ৰথম কামটো হ'ব আপোনালোকে ইয়াত পেজটো আপোনালোকে A4 চাইজ কৰি ল'ব। পেজ লেআউটলৈ যাব, যাই পেজৰ চাইজটো আপোনালোকে A4 চাইজ কৰি ল'ব আৰু লগতে আপোনালোকে স্কেলটো মিলাই ল'ব। আপোনাৰ সুবিধা যেনেকৈ লাগে সেনেকৈ হিচাপে আপুনি মিলাই ল'ব। বায়'ডাটা লিখিবলৈ হ'লে আপোনালোকে প্ৰথমতে বায়'ডাটা ৱৰ্ডটো আপোনালোকে চেণ্টাৰত আনিব লাগিব। চেণ্টাৰত আনিবলৈ হ'লে হোম বাটনত যাব, হোমত যাই আপুনি চেণ্টাৰ অপশ্যনটো কৰি বায়'ডাটা আপুনি কেপিটেল ৱৰ্ডত লিখিব। দেখি আপোনালোকে ইয়াত আণ্ডাৰলাইন দিব, বল্ড কৰিব আৰু আখৰটো ডাঙৰ কৰি দিব। নেক্সট আপোনালোকৰ কাম হ'ব আপোনালোকৰ নিজৰ নামবিলাক দিব লাগিব। দিয়াৰ আগতে আপোনালোকে নামটো যিটো আপোনালোকে চেণ্টাৰ কৰি থৈছে সেই চেণ্টাৰটো যাতে আপোনালোকৰ মাজত হৈ নাথাকে, আপোনালোকে লেফ্ট পিনে আনিবলৈ এইটো অপশ্যনটো Ctrl+L দাবাই দিলে হ'ব। এতিয়া আপোনালোকে আখৰৰ চাইজটো অলপ কমাই ল'ব, 16 কৰি লৈ ল'ব। এতিয়া লিখিব NAME নেম। ইয়াত আপোনালোকে আণ্ডাৰলাইনটো আৰু বল্ড ৱৰ্ডটো নাইকিয়া কৰি দিব। তাৰপিছত আপুনি যাতে আখৰবিলাক একে লাইনত আহে তাৰ বাবে আপোনালোকে টেব দাবাব। ধৰি লওক আপোনাৰ নাম হ'ল ৰোমেন, তেতিয়া আপোনালোকে লিখিব লাগিব কেপিটেল ৱৰ্ড দি দিব RAMEN ৰোমেন, দাস যদি আপোনাৰ টাইটেল হয় দাস দি দিব। 2 নম্বৰতে আহিব আমাৰ ইয়াত নেমত 1 নম্বৰতে দিব লাগিছিল, 1 দি দিব। ছেকেণ্ড আহিব আপোনালোকে ইয়াত 2 নম্বৰ আহিব। 2 নম্বৰত আপোনালোকৰ নাম আহিব ফাদাৰ্ছ নেম, FATHC, এইটো কেপিটেল হ'ল। ফাদাৰ্ছ নেম টেপ দাবা দিব প্ৰথমৰ দৰে। এতিয়া আপোনালোকৰ ফাদাৰ্ছ নেমটো যদি আপোনালোকৰ নীলা দাস হয় লিখি দিব এনেকৈ। 3 নম্বৰতে আপোনালোকৰ আহিব ইয়াত ডেট অফ বাৰ্থ। টেপ দাবাই দিব। ধৰি লওক আপোনালোকৰ ডেট অফ বাৰ্থ 25 ডিচেম্বৰ 1995, এনেকৈ লিখি দিব। ডেট অফ বাৰ্থ হৈ গ'ল। এতিয়া আপোনালোকৰ আহিব নেশ্যনেলিটি। 4 নম্বৰ দি দিব NATIONALITY। তাৰপিছত লেখাৰ পিছত আপোনালোকে টেপ দাবাই আপোনালোকে নিজৰ জেগাত লৈ আহিব। নেশ্যনেলিটি আপোনালোকৰ হ'ব ইণ্ডিয়ান। 5 নম্বৰটোত আহিব আপোনালোকৰ কণ্টেক্ট নম্বৰ বা মোবাইল নম্বৰ দি দিব পাৰে, আমি কণ্টেক্ট নম্বৰ বুলি দি দিম। কণ্টেক্ট নম্বৰ আপোনালোকে কণ্টেক্ট নম্বৰটো নিজৰ যি দিব, মই দিলোঁ 1234567890। 6 নম্বৰতে আহিব আপোনালোকৰ মেৰিটিয়েল ষ্টেটাছ। 6 নম্বৰ MARITAL ষ্টেটাছ। আপোনাৰ যদি মেৰিড হয়, বিয়া কৰাইছে এতিয়া আপোনালোকে মেৰিড বুলি দিব। যদি আপুনি বিয়া কৰা নাই আপোনালোকে আনমেৰিড বুলি দিব। মই ইয়াত আনমেৰিড বুলি দি দিওঁ। 7 নম্বৰতে আহিব আপোনালোকৰ ৰিলিজিয়ন।
ৰিলিজন দাস হ'লেতো আপোনালোক নিশ্চয় হিন্দু হয়। আপোনালোকৰ যদি কোনোবা এই মুছলিম খ্ৰীষ্টান থাকে আপোনালোকে লিখি দিব নিজৰ নিজৰ সুবিধাৰ অৰ্থে। 8 নম্বৰত আহিব কাষ্ট। কাষ্ট আপোনালোকে দাস হ'লে ফাৰ্ষ্ট OBC হয়, ইয়াত OBC বুলি দি দিম। 9 নম্বৰতে আহিব আপোনালোকৰ ছেক্স। আপোনালোকে ল'ৰা হ'লে মেল দিব, যদি আপোনালোকে ছোৱালী ফিমেল দিব। ইয়াত মই মেল দি দিলোঁ। 10 নম্বৰটো আহিব আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ। এড্ৰেছ দি দিব আপুনি। ইয়াত দিব আপুনি হিল পোষ্ট অফিচ দি দিব। PS দি দিব। ইয়াতে দিব আপোনালোকে PS ডিষ্ট্ৰিক্ট দি দিব। পিন দি দিব। নেক্সট আহিব আপোনালোকৰ কৰস্পণ্ডেঞ্চ এড্ৰেছ আহিব। ইয়াত লিখি দিব কৰস্পণ্ডেঞ্চ এড্ৰেছ আপোনালোকে দি দিব। যদি আপোনালোকৰ ছেম এড্ৰেছ হয় দি দিব। যদি আপোনালোকে বেলেগ ঠাইত বসবাস কৰি আছে তেতিয়াহ'লে আপোনালোকৰ এড্ৰেছটো বেলেগ দি দিব, নিজৰ এড্ৰেছ মতে দি দিব। 12 নম্বৰটো আহিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। কোৱালিফিকেশ্যন যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে হাই ছেকেণ্ডেৰী দিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে SLC পাছ বুলি দিব। যদি আমাৰ গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন বুলি দি দিব। মই ইয়াত দি দিলোঁ আপোনালোকক HS পাছ বুলি দি দিলোঁ। আৰু আপোনালোকে কি কি ভাষা জানে ইয়াত আহিব আমাৰ লেংগুৱেজ নন। লেংগুৱেজ নন আপুনি আছামিজ দি দিব, আছামিজ যদি হিন্দী জানে হিন্দী দিব। ইয়াতে ইংলিছ জানিলে ইংলিছ দি দিব। এতিয়া আপোনালোকে এডাল ইয়াত আস্তানি দিব লাগিব। নেক্সট আস্তাল আপুনি ইয়াৰ পৰা লৈ ল'ব আৰু ইনচাৰ্টত যাব, চেপছ বুলি আছে ইয়াত যাব, এইটো ইয়াৰ পৰা আস্তাটো টানি দিব পাৰিব। সমান কৰি দি দিব। নেক্সট আপোনালোকৰ আহিব ইয়াত ডিক্লেৰেশ্যন অপশ্যনটো আহিব, লগে লগ আহিব আপোনাৰ ডিক্লেৰেশ্যনটো আহিব। ডিক্লেৰেশ্যনটো মই আপোনালোকক ইয়াত কপি পেষ্ট কৰি দিছোঁ। ইয়াত লিখিব লাগে ডিক্লেৰেশ্যন আই ডু হেয়াৰ বাই ডিক্লেয়াৰ ডেট অল দ্য এবভ মেনশ্যন পাৰ্টিকুলাৰ্ছ আৰ কাৰেক্ট টু দ্য বেষ্ট অফ মাই নলেজ এণ্ড বিলিফ। এনেকৈ লিখি দিব। তাৰপিছত আপোনালোকে ডেট লিখিব লাগিব। ইয়াত আপোনাৰ এইটো বল্ড কৰি দিব, মই বল্ড কৰা নাছিলোঁ। ডেটটো দি দিব। প্লেচ লিখিব।
ইয়াত আপোনালোকে ছিগনেচাৰ দিব লাগিব। ছিগনেচাৰ আপোনালোকে যোনদিনা জমা দিয়ে সেইদিনা এই ডেটটো লিখি দিব আৰু য'ৰ পৰা জমা দিব আপোনালোকে তাত ঠাইটো লিখি দিব। ছিগনেচাৰ জমা দিবৰ দিনা আপোনালোকে ছিগনেচাৰটো দিব লাগিব। নেক্সট আপোনালোকে ফটো মাৰা ইয়াত জেগা লাগিব। আপোনালোকে ফটো মাৰা জেগা দিবলৈ হ'লে আপোনাৰ ইনচাৰ্টত যাব, চেভ অপশ্যনটোত যাব, এটা বক্স লৈ ল'ব, বক্সটো আপোনালোকে আঁকি দিব। আপোনাৰ আঁকি দি ইয়াত আপোনালোকে অলপ যেনেকুৱা লাগে ষ্টাইলিছ লাগে ষ্টাইলিছ কৰি ল'ব নিজৰ মতে। এনেকুৱাতে বক্স আঁকি দিব। তাৰপিছত আপোনালোকে ৰাইট ক্লিক কৰিব বক্সৰ ভিতৰত এড টেক্সট বুলি অপশ্যন আছে, এড টেক্সটত কৰিব। ইয়াত আপুনি ফটো PHOTO ফটো দি দিব। এয়া হোৱাৰ পিছত আপোনালোকে এইখন আপোনালোকৰ বায়'ডাটা প্ৰস্তুত হ'ব। আপোনালোকে যেনেকুৱা লাগে প্ৰিণ্ট কৰি ওলাই ল'ব পাৰিব। আৰু যদি আপোনালোকে অসুবিধা পায় তেন্তে মোক কমেণ্ট বক্সত জনাব যে কেনেকুৱা ধৰণৰ অসুবিধা পাইছে। নিশ্চয় আপোনালোকক পাৰাবিলাক আমি সহায় কৰিব চেষ্টা কৰিম। ধন্যবাদ।